কি খবৰ আৰু সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। ব'লক আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। জাষ্ট উঠিলোঁহে মই মানে টোপনি যোৱা নাই, এনেকৈ শুই আছিলোঁ। তো ভাবিলোঁ এতিয়া খানাটো বনাব যাওঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা। তো এতিয়া গৈ ভাত বনাম, ভাত বনাই তাৰপিছত বেলেগ একো নবনাওঁ, ডেইলি বনোৱা থাকে, জাষ্ট নৰ্মেলি ভাতটো বনাব লাগে। তো এতিয়াও আঁঠুৱাৰ তলতে বহি আছোঁ, ভাবিলোঁ ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। তো আজি ৰোজা হৈছে 10টা। তো কেনেকৈ পাৰ হৈ গ'ল 10টা ৰোজা গমেই নাপালোঁ। বাকী আলহামদুলিল্লাহ চব ভালেই গৈ আছে। তো সেইটোৱে আৰু। তো এতিয়া বোলো ভাতটো বনাই আহোঁ। তো গতিকে হেল্লকে চাই থাকিব, এতিয়াৰ কাৰণে পাই মই ভাত বনাই পিছত আহি লগ পাই আছোঁ। ভাত আৰু মই বহি আছোঁ কিটচেনত। ইফালে বহি কিবা কিবি খালোঁ আৰু ইমান ভোক লাগে, যাব লৈছোঁ আকৌ ভাড়া ঘৰত। আমাক কিবা পিঠা বনাই দিছে, দি আহিব লাগে। তো এতিয়া ৰেডি হ'লোঁ, গৈ দি আহোঁ। নাথাকোঁ বাৰু আজি, কিন্তু বাৰ কোনো হেৰি নাই, পিছত আহিবও নিদিয়ে। তো এতিয়া যাওঁ আৰু গাড়ীত উঠি লগ পাই আছোঁ। আৰু এইফালে মই উঠি লৈছোঁ গাড়ী, আৰু আজি মাতটো ভাঙি আছে। একচুৱেলি মোৰ জ্বৰ চৰ্দি হৈ আছে, সেইটো কাৰণে। তো এতিয়া আহি পাই গ'লোঁ নগাঁও। তাৰপাছত ইয়াৰ পৰা আকৌ টমটম লৈ মৌকলি যাম, মানে বাৰ ঘৰলৈ। তো এইফালে উঠি লৈছোঁ টমটম এটাত। আৰু ইয়াৰ পৰা মাত্ৰ মানে হয়বৰ্গৰ পৰা মাত্ৰ লাগে 5ৰ পৰা 10 মিনিটমান লাগে আৰু। তাৰপাছত এইফালে আহি পাই গ'লোঁ নগাঁও মেডিকেল হস্পিটেল, যোনটো ইয়াৰ ওচৰতেই, মানে একদম লগতে আৰু বাৰ ঘৰ। তো মই এইফালে ভিডিঅ' কৰি আছিলোঁ আৰু দেখাও নাছিলোঁ। গোটেইতে আহি পাই গ'লোঁ মৌকলি, মানে বাৰ ঘৰৰ ওচৰলৈ। তো বাহঁতে নতুন ঘৰলৈ গৈছে। তো এতিয়া বেলেগ, মানে আগতে বেলেগ জেগাত আছিলে। ফাৰ্ষ্টত যেতিয়া ব্লগ দিছিলোঁ সেইটো দেখাই পাইছোঁ চাগে। তো এতিয়া সিহঁতে বেলেগ ঘৰত আহিছে। তাৰপাছত এইফালে ফায়াজ চাওক মোৰ কেমেৰাৰ পিনে চাই আছে, তাক ধৰি ৰাখিছিলোঁ, গুচি যাব বিচাৰে। তাৰপাছত তাৰ লগত এইফালে খেলিলোঁ অলপ টাইম। কি হ'ল? কুচু 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 কুচু। কি কৰিছা? এইটো তাৰপাছত এইফালে বা ইফতাৰ ৰেডি কৰিছে, বা আৰু মই মিলি মানে ইফতাৰ ৰেডি কৰিলোঁ। এইফালে বা আনি আছিলে, মই বহিছোঁ বাৰু বাকী বস্তুকেইটা আনি। আৰু এইফালে বহুত কিবা কিবি বনাইছিলে বা। আৰু এইফালে ইফতাৰ খাব লৈছোঁ, আজানো দি দিছে। চাই আছে, কি চাই আছা তুমি? কিয় ইমান মোবাইল চাব নালাগে? মইতো মোবাইলেই নাচাওঁ। কিয় যাব নালাগে? মই যামগে আজি। ৰাতি হৈ গ'ল, মই যামগে। লৈ যাওক ভূতে, তুমিতো মৰম নকৰাই। ক'ত কৰা মৰম? মইতো নেদেখোঁ তুমি মৰম কৰা বুলি। মই যাওঁগে। কেতিয়া? সঁচা? সঁচা নে মিছা? এটা চুমা দিয়া। থেংক ইউ তানিয়া। বাই বাই দি দিয়া। এইফালে পান খাই আছিলোঁ, তানিয়া পাপা আনি দিছিলে। তাৰপিছত পান খাই এইফালে আকৌ কামত লাগি গ'লোঁ। বাৰ গা বেয়া লাগিছিল, তো ক'লোঁ হৈ থাকিবৰ কাৰণে মই চব বনাই দিওঁ। তো এইফালে মই ভাত বনাই আছিলোঁ, চিকেন বনাই আছিলোঁ, আৰু কিবা বনাই আছিলোঁ মনত নাই বাৰু এতিয়া। কিবা কিবি বনাই আছিলোঁ আৰু যিহেতু বাৰ ঘৰত আহিলে এনে বাটো কৰিয়ে থাকে, তো মই ভাবিলোঁ মই কৰোঁ চব। তাৰপাছত এইফালে মই কাম চাম কৰি আছিলোঁ।
আৰু এইফালে মই চিকেন বনাই আছিলোঁ, আলু দি আৰু চিকেন। এইফালে মোৰ খানা অলৰেডি বনোৱা শেষ হ'লেই বাৰু, আৰু এইফালে চব ভাত চাত যি বনোৱা আছিলে চব বনোৱা শেষ। আজি ব্লগটো ইমানেই আছিলে, তো নেক্সট ব্লগত লগ পাম। তো এতিয়াৰ কাৰণে বাই।